নমস্কাৰ। আজি 12টা 12:30 মানত ৰুমত এজন এছ'চিয়েট প্ৰফেচৰ চাৰ্জাৰী আছিলে। তো মোৰ ফোনত অহা নাই, তেখেতৰ ফোনত এটা খবৰ আহিছে যে কোনোবা এজন ষ্টুডেণ্ট হোষ্টেলত ছুইচাইড এটেম্প্ট কৰা বুলি। তো লগালগ গ'লোঁ, মই আৰু এজন ৱাৰ্ডেনজনো গ'লোঁ একেলগে। গৈ পেলাই দেখিছোঁ তেখেত নাই, ল'ৰাটো নাই, কিন্তু তেওঁ নিজৰ ৰুমত হেঙিং পজিশ্যনত পোৱা গৈছে। আৰু সেয়াই মোৰ প্ৰথম দৃশ্য সেই ল'ৰাটোৰ। তাৰপিছতে গম পালোঁ যে কেইদিনমান আগতে ফাৰ্ষ্ট যিটো ইয়াতে মেডিকেলত পঢ়িলে যোনটো প্ৰথম ইউনিভাৰ্চিটি এক্সাম দিয়ে, সেইটো এক্সামটো দিছিলে, তাৰ ফলাফল ওলালে। 3টা ছাবজেক্ট থাকে সেইটো এক্সামত, সেই 3টাতে তেখেতে ফেইল কৰিলে। তো সেইটোৰ দুখত, ডিপ্ৰেশ্যনত তেওঁ হয়তো অভাৰকাম কৰিব পৰা নাই। যোৱাকালি তেওঁ ঘৰৰ পৰা আহিছে, তাৰ আগদিনা ঘৰলৈ গৈছিলে, কিন্তু কিবা এটা কাৰণে যোৱাকালি গুচি আহিছে। আজি যোনটো ডিপাৰ্টমেণ্টত যোনটো ছাবজেক্টত বেয়া কৰিছিলে, তাৰে প্ৰফেচাৰ তেওঁলোকক চবক মাতিছে যাতে এটা ৰেমেডিয়েল ক্লাছৰ দৰে বা কোনটোত কোনে কি অসুবিধা পাইছে সেইখিনি ছৰ্ট আউট কৰি পেলাই তেওঁলোকক বুজাই দিব, কৈ দিব, হেল্প আউট কৰিব বুলি পেলাই। তো তেতিয়া তেওঁ বোলে কৈছিলে যে যাম 10:30 তেওঁৰ ফ্ৰেণ্ডক কৈছিলে যে যাম বুলি পেলাই, কিন্তু তাৰ পিছৰ পৰা আৰু একো খবৰ নাই। তাৰপিছত 10:30 যেতিয়া 12টা বাজিল নে 12:30 বাজিলে, ল'ৰাজন তেওঁৰ ফ্ৰেণ্ড আহি পেলাই দৰ্জাত নক কৰিলে, কোবালেও। তেওঁ যেতিয়া ওলোৱা নাই, সেই ফ্ৰেণ্ডজন পিছপিনে গৈ পেলাই খিৰিকীৰ পৰা দেখিছে ডেট হি ৱাজ হেঙিং। তো তাৰে তেতিয়া তেওঁলোকৰ হোষ্টেলৰ কেয়াৰটেকাৰ আহি পেলাই জোৰ জবস্তি যেতিয়া দৰ্জাটো খুলি দিলে, তেতিয়া দেখা পাইছে ডেট তেওঁ হেঙিং পজিশ্যনত। কোনো একো টাচ কৰা নাই। আমি ছিনিয়ৰ ফেকাল্টিবোৰ চব তাতে গৈ পাইছোঁ, পুলিচক খবৰ দিয়া হৈছে, আৰু এতিয়া পুলিচত যি কৰিব লাগে সেইটো কৰি পেলাই আমি ফেমিলিক বডিটো হেণ্ড অভাৰ কৰি দিওঁ। ছাত্ৰজন বোকাজানৰ বুলি কৈছে, ল'ৰাটোৰ নাম কমল ব্ৰহ্ম। সেইটো মই কিমান দূৰ ক'ব পাৰিম নাজানো, কিন্তু পোৱা গৈছে। তাৰ মেটাৰ মোৰ ল'ৰাই নাই আৰু এতিয়া কি ক'ম আৰু, ক'লেও একো কামত নাহিব, নক'লেও একো নাহিব, কি ক'ম। যোৱা বছৰ ইয়াতে এডমিশ্যন কৰিছোঁ, 1 বছৰ হৈছে। এতিয়া ফাইনেল এক্সাম হৈছে 1 বছৰ। ৰিজাল্টটো বেয়া আহিছে বুলি কৈছে। ৰিজাল্টটো বেলেগ বছৰত 1 মাহ পিছত আহে কয়, এই বছৰটো 15 দিন মাজতে আহি গ'ল। তাৰপিছত ল'ৰাটোৰ ৰিজাল্টটো বেয়া পাই কিনে মনটো একদম ডাউন হৈ গ'ল।